নমাব হৈ গ'ল আৰু দেই। এইখিনিতে এনেকৈ নমাই থ'লে ঠাণ্ডা যেতিয়া হ'ব পানীখিনি শুহি যাব আৰু তেতিয়া খিচিৰি জোখত হৈ যাব আৰু। নমাই দিছোঁ, নমাই দি ঢাকনাখন মাৰি থ'ব লাগিব। আজি জন্মাষ্টমীৰ উপলক্ষে অকণমান নিয়ম এটা মই প্ৰতি বছৰে কৰোঁ। আজিও সেয়া নিয়মটো কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে চাওকচোন বাৰু মই কি কৰিম। এয়া ফল মূলৰ এয়া এনে সৰু সুৰাকৈ নিয়মটো পালন কৰি থৈছোঁ আৰু। এয়া আমাৰ ঘৰৰে বৰটেঙা, নাৰিকল, কল আৰু এয়া কিনি অনা হৈছে নাটফল, তাৰপিছত এয়া আদা, এইখিনিয়ে আৰু। তাৰপৰা প্ৰসাদকেইটা ধুই আনোগৈ। আহক এতিয়া প্ৰসাদকেইটা মই ধুই আনো। সেয়া মোৰ গোসাঁই ঘৰটো। ইয়াতে এতিয়া বহি লৈ চাকি বন্তি যোগাৰ কৰিব লাগিব। এতিয়া তামোল কটাই নাই। প্ৰথমে দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হৈ উৰুদয়, নাভিদেশে পঞ্চমে ষষ্ঠে যাৰ বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠদেশে নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। এতিয়া আমাৰ প্ৰসাদখিনি এতিয়া ভগাই হৈ গ'ল। ইহঁতকো দিওঁগৈ, এতিয়া ময়ো খাওঁগৈ আৰু হৈ গ'ল। মই জন্মাষ্টমীৰ দিনা সাধাৰণতে পায়সেই বনাওঁ বেছিভাগ। এইবাৰ আকৌ ল'ৰা ছোৱালীয়ে ক'লে বোলে নহয় এইবাৰ খিচিৰিহে খাওঁ, সেইকাৰণে খিচিৰি বনাম বুলি আহিছোঁ। এই চৰুটো পাতি থৈ লওঁ। এয়া খিচিৰিৰ কাৰণে চাউল,
মচুৰ দাইল ধুই লৈছোঁ ধুনীয়াকৈ। এয়া কেইটামান আলু দিছোঁ গোটাকৈ, আলুকেইটা যে সৰু সৰু গোটাকেই দিছোঁ আৰু ভাগি যায় বুলি। তাৰপৰা গোটা পিঁয়াজ কেইটামান দিছোঁ। মই খিচিৰি তাৰমানে এনেকৈয়ে বনাওঁ, পিঁয়াজটো গোটাকৈ দিলে খাই পেলাই বৰ ভাল লাগে। আৰু 2টা তেজপাত দিছোঁ, কেইটামান জলকীয়া দিছোঁ। আৰু বেছি মই মা মছলা নিদিওঁ আৰু একো, এইকেইটাই মানে মোৰ কাৰণে যথেষ্ট আৰু মই এনেকৈয়ে বনাওঁ। চাওকচোন বাৰু, আপোনালোকেতো বাৰু সকলোৱে জানে বাৰু বনাই খাই থাকে, কিন্তু মোৰ প্ৰচেছটো আজি চাওকচোন বাৰু কেনেকুৱা লাগে। একদম চিম্পুল আৰু কেইটামান পাঁচফোৰণ তেলত দিম, ইমানেই আৰু। এয়া পাঁচফোৰণ দি দিলোঁ তেলত, তাৰপিছতে তেজপাত দুটাও তেলতে দি দিলোঁ। মচুৰ দাইলকেইটা দি দিলোঁ ভাজি। চাউলখিনিও দি দিছোঁ। পিঁয়াজ আলু জলকীয়া একেলগে দি দিছোঁ। এয়া হালধি, নিমখ। এতিয়া অলপ ভাজি ল'ব লাগিব, ভাজি লৈ পেলাইহে পানী দিব লাগিব।